Hey guys, welcome back to my channel Rinky Entertainment. আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকলৈ আশা কৰো আপোনালোকে ভাল পাব। বলক ভিডিওটো আৰম্ভ কৰো। বলক ভন্টিয়ে কি কৰি আছে চাও। কি কৈছা? মাংসৰ কাৰণে ৰেচিপিটোৰ কাৰণে আমাক লাগিব আদা ৰসুন পেষ্ট মই মিক্সিত পিছি লৈছো। তাৰ পিছত লাগিব আমাক আলু আৰু মেইন লাগিব জলফাই পাত যেটো মই মিক্সিত গুড়া কৰি লৈছো। যেহেতু বইল বনাম সেই কাৰণে পানীটো অলপ গৰম হ'ব লাগিব। গাহৰি এতিয়া ফাৰ্ষ্ট দিম গাহৰি মাংসখিনি। তাৰ পাছত ঢালিম জলফাই পাতৰ গুড়াখিনি। এতিয়া ইয়াত দিম কাটি থোৱা আলুখিনি। তাৰ পাছত দিম আদা ৰসুনৰ পেষ্টটো। এতিয়া লাগিব নিজৰ আন্দাজৰ মতে অলপ নিমখ। হেতাখনেৰে অলপ লৰাই দিছো যাতে সকলোবোৰ মিক্স হৈ যায়। এতিয়া 15-20 মিনিটৰ কাৰণে ঢাকন মাৰি থৈ দিম। এতিয়া বনাম পটল আৰু ভেন্দি ফ্ৰাই। ইয়াত তেনেকৈ একো বিশেষ মছলা দিয়া নাই, যিবোৰ সাধাৰণতে দিয়ে নিমখ জলকীয়া হালধি এইবোৰে দিয়া হৈছে। অকমান জাল হ'বৰ কাৰণে অলপমান জলকীয়া দিছো। ইয়াত একো মিৰ্চি পাউডাৰ দিয়া নাই। এতিয়া আমি বনাম সালাড। মাংসখিনি হয় মানে আমাৰ সালাড ৰেডি হৈ যাব। এতিয়া আমাৰ মাংসখিনি সিজি হৈ গ'ল। কেৰাহী গৰম হৈ আছে। এতিয়া পটল আৰু ভেন্দিখিনি ফ্ৰাই কৰি লৈছো। এতিয়া মই মাংসখিনি এটা বাউলত উলিয়াই দিছো, দেখিছে। আৰু আমাৰ ফ্ৰাইখিনিও ৰেডি হৈ গ'ল। আমাৰ সকলোখিনি ৰেডি হৈ গ'ল। এতিয়া আমি খাবৰ কাৰণে বহিম। আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে। কেনেকুৱা পালে কমেণ্টত জনাব। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।